শেহতীয়াকৈ ঢিঙত সংঘটিত ধৰ্ষণ কাণ্ডই আকৌ এবাৰ প্ৰমাণ কৰি দিলে কথাবোৰ। কিন্তু কিয় মুছলমানসকলৰ সৈতে এনেবোৰ বাতৰি, এনেবোৰ দৃশ্য সাঙুৰ খাই থাকে? আমেৰিকালৈ যোৱা মুছলমান ব্যক্তি এয়াৰপৰ্টত এনেকৈ চোৱা চিতা কৰে যেন লগত বোমা বাৰুদহে লৈ গৈছে। ইউৰোপৰ এখন দেশৰ নাম স্লোভেকিয়া। এই স্লোভেকিয়াত ইছলাম ধৰ্ম সম্পূৰ্ণ নিষেধ। ইউৰোপৰ এখন দেশৰ নাম নৰৱে। এই নৰৱে দেশৰ লোক এজনে এবাৰ কোৰাণ জ্বলাই দিয়া খবৰ এটা চৰ্চালৈ আহিছিল। পেলেষ্টাইনৰ হৈ থকাবোৰ বহলাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। কিয় মুছলমানসকলৰ সৈতে এনেবোৰ বাতৰি, এনেবোৰ দৃশ্য সাঙুৰ খাই থাকে? হয়, বহু ধৰণৰ কাৰণ ইয়াৰ আঁৰত জড়িত হৈ আছে। মুছলমানসকলে সদায় নিজকে শ্ৰেষ্ঠ ধৰ্ম অনুগামী ৰূপে গৌৰৱ অনুভৱ কৰে। জাকিৰ নাইকৰ দৰে ইছলামিক ধৰ্ম পণ্ডিতৰ মতে ইছলামতকৈ শ্ৰেষ্ঠ, শুদ্ধ আৰু উত্তম ধৰ্ম পৃথিৱীত দ্বিতীয়টো নাই। পাকে প্ৰকাৰে ইছলামক শুদ্ধ ধৰ্ম ৰূপে প্ৰতিপন্ন কৰিবলৈ ইছলাম ধৰ্মৰ সৈতে সাঙুৰ খাই থকা যিকোনো প্ৰশ্নৰ উত্তৰ টপৰাই দিব পৰা জাকিৰ নাইকৰ হাতত পেলেষ্টাইনীসকল বিপদৰ পৰা উদ্ধাৰ হ'বলৈ কি কৰা উচিত সেই প্ৰশ্নৰ উত্তৰ আছেনে? সেই প্ৰশ্নৰ উত্তৰ হয়তো তেখেতে 12-13 বছৰীয়া শিশু এটিয়ে কোৱাৰ দৰে ক'ব, পেলেষ্টাইনীসকল অতি ভাগ্যৱান, সিহঁতৰ বাবে জান্নাতৰ দৰজা খোলা ৰাখিছে আল্লাহে। যেতিয়া ছাৰ আইজাক নিউটনে পোনপ্ৰথমবাৰৰ বাবে জগতবাসীৰ আগত দাঙি ধৰিছিল যে পৃথিৱীত পোৱা প্ৰতিটো বস্তু পৃথিৱীয়ে নিজ গালৈ টানি আছে বাবে প্ৰতিটো বস্তু তললৈ সৰি পৰে, তেতিয়া মুছলমানসকলে কৈছিল তাত আল্লাহৰ শক্তি লুকাই আছে। যি সময়ত খ্ৰীষ্টানসকলৰ মাজত গেলিলী, নিউটন, থমাছ আলভা এডিছন, ইহুদীসকলৰ মাজত এলবাৰ্ট আইনষ্টাইন আদি বিখ্যাত বিজ্ঞানীৰ আৱিৰ্ভাৱ ঘটিছিল, সেই সময়ত মুছলমানসকলৰ মাজত গঢ় লৈ উঠিছিল বিখ্যাত ইমাম অৰ্থাৎ ইছলামিক ধৰ্ম পণ্ডিতসকল। আব্দুল কাদিৰ জিলানী, ইমাম আবু হানিফাৰ দৰে বিখ্যাত ইমামসকলে আৰম্ভণিৰে পৰা ইউৰোপীয় সংস্কৃতিক শয়তানৰ সংস্কৃতি বুলি কৈ তাৰ পৰা আঁতৰি থাকিবলৈ মুছলমানসকলক উপদেশ দি আহিছিল। যিকোনো প্ৰকাৰে নিজ ধৰ্মক ওপৰত ৰাখিব খোজা, গা ধুব গ'লে, আনকি লেট্ৰিনলৈ গ'লেও ধৰ্মটোক লৈ ফুৰা মুছলমানসকল বৰ্তমান সময়ত ধৰ্মৰ নামত ইমানেই অন্ধ হৈ পৰিছে যে সকলো দেখি শুনি আৰু জানি বুজিও নিজৰ পুৰণি অকৰামীবোৰ ত্যাগ কৰিবলৈ সাজু নহয় আজিও। সেই অকৰামীৰ বিপক্ষে মাত মতাজনক পাকে প্ৰকাৰে মুখ বন্ধ কৰাটো এতিয়া সাধাৰণ কথাত পৰিণত হৈছে। তাৰ জ্বলন্ত উদাহৰণ আমাৰ অসমতে আছে। মাজতে মুজিবুৰ ৰহমান নামৰ ইছলামিক ধৰ্মগুৰু এগৰাকীৰ নামটো বাৰুকৈ চৰ্চালৈ আহিছিল। কাৰণটো বহলাই কোৱাৰ প্ৰয়োজন নাই নিশ্চয়। আনকি ইছলাম ধৰ্মৰ ৰীতি নীতিমতে পৰিচালিত হ'বলৈ আনক ইছলাম ধৰ্মৰ ৰীতি নীতিৰ জ্ঞান দিয়া সেই পণ্ডিতসকল নিজে চৰম ধৰ্মবিৰোধী কামত লিপ্ত। সূৰ্যটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা বুলি ভাবি থকাজনে আন মানুহক কি জ্ঞান বিলাব বহলাই কোৱাৰ প্ৰয়োজন নিশ্চয় নাই। আচৰিত লগা কথাটো হ'ল সেইজনেই মহাপণ্ডিত, সেইজনেই বিখ্যাত মৌলবী। তাতোকৈ ডাঙৰ কথা, সেই ধৰ্মগুৰুজনৰ অনুগামীৰ অভাৱ নাই। অনুগামী সকলো অৰ্থাৎ ফেন ফলোৱাৰ সকলো ঠিক সেই ধৰ্মগুৰুজনৰ দৰেই নিৰ্বোধ, ঠিক কুঁৱাৰ ভেকুলীৰ দৰে। কুঁৱাৰ ভেকুলী যেনেদৰে বাহিৰৰ জগতখনৰ ওপৰত কোনো ধাৰণা নাই, সেইদৰে সেই অনুগামীসকলৰো বাহিৰৰ জগতৰ ওপৰত কোনো ধাৰণা নাই। সেইবাবে সিহঁতে আজমলে ফুকিয়াই দিয়া পানীত যাদু আছে বুলি ভাবে। আমেৰিকা যুক্তৰাষ্ট্ৰই মংগল গ্ৰহত মানুহৰ বসতি স্থাপনৰ কথা চিন্তা চৰ্চা কৰি আছে। এচাম কুঁৱাৰ ভেকুলীৰ বাবে এনেবোৰ কথা সাধুৰ কথাহে মাত্ৰ। গোটেই বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা চীন দেশলৈ মুছলমানসকলক পেলনীয়া জাবৰৰ দৰে বিবেচনা কৰাৰ মূল কাৰণ হৈছে সিহঁতে নিজকে শ্ৰেষ্ঠ ৰূপে গৌৰৱ ঠিকেই কৰিব জানে, অথচ বাৰে বাৰে ধৰ্মৰ নামত পৃথিৱীত অশান্তি বিয়পাই আহিছে। আন ধৰ্মক ঘৃণা চকুৰে চোৱা, নিজ ধৰ্মক সকলো ফালৰ পৰা আল্লাহৰ পচন্দনীয় বুলি ভবা স্বভাৱটোৰ বাবে বাকীবোৰ ধৰ্মাৱলম্বীৰ ওচৰত মুছলমানসকল পদে পদে মুখ ঠেকেচা খোৱা পৰিস্থিতি আহি পৰিছে। কথাখিনি গাত লাগিছে যদি ক্ষমা কৰিব। ময়ো এগৰাকী মুছলমান যুৱকী হয়। মুছলমানসকলৰ এটা ধুনীয়া চৰিত্ৰ হৈছে ইছলাম আৰু মুছলমানৰ বিৰুদ্ধে মাত মতাজনৰ ব্যক্তিত্বৰ ওপৰত আক্ৰমণ কৰা, নতুবা ব্যক্তিগত বিষয়ৰ ওপৰত খোৱা কামৰা কৰা। আনক আক্ৰমণ কৰা কামবিধত আটাইতকৈ পাকৈত লোকসকলকে মুছলমান বুলি কোৱা হয়। ইহুদীসকলৰ মাজত এটা ধৰ্মীয় পৰম্পৰা আছে যাক চাভ্ৰতা বুলি কোৱা হয়। সেই চাভ্ৰতাৰ মূল উদ্দেশ্য হৈছে ইজনৰ মাজত লুকাই থকা ধৰ্মীয় জ্ঞানবোৰ আনজনৰ মাজত যুক্তি তৰ্কৰে বিলাই দিয়া বা পুহি ৰখা ধৰ্মীয় ভুল ধাৰণাবোৰৰ সংশোধন কৰা। কল্পনা কৰকচোন তেনে যুক্তি তৰ্ক মুছলমানৰ মাজত হ'লে কথাবোৰে কেনে এটা ৰূপ ল'ব। সকলো জনা বুলি ভবা মুছলমানসকলৰ কোৰাণ হাদিছৰ বাদে অন্য কথা শুনাৰ ধৈৰ্য একেবাৰে নাই বুলিব পাৰি। যোগ্যতা কাক কয় ইহুদীসকলৰ পৰা শিকা উচিত। তেনে ইমুঠি ইহুদীৰ লগত তুৰ্কী, ইজিপ্ত, ইৰাণ, জৰ্ডানৰ দৰে বিশাল আকাৰৰ মুছলমান দেশবোৰ একলগ হৈ মোকাবিলা কৰিবলৈ সাহস নাই। ইহুদীসকলৰ প্ৰতি থকা আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ সন্মানসূচক ভাৱটোৰ কথা বহলাই কোৱাৰ প্ৰয়োজন আছে জানো? ফেচবুকৰ মালিক মাৰ্ক জুকাৰবাৰ্গ, গুগলৰ মালিক লেৰী পেজ আৰু চাৰ্জি বিনকে ধৰি শ শ বিলিয়নাৰসকলেইতো আমেৰিকা যুক্তৰাষ্ট্ৰক আমেৰিকা যুক্তৰাষ্ট্ৰৰূপে গঢ়ি তুলিছে। তাৰ বিপৰীতে
মুছলমানসকলক আমেৰিকা প্ৰশাসনে কেনে চকুৰে চাই আমেৰিকালৈ যোৱা মুছলমান ব্যক্তিজনক সুধিব। পাকিস্তানীসকলক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলীসকলেতো পোক পৰুৱা ৰূপেই জ্ঞান কৰে। চাৰিওফালে একমাত্ৰ অপৰাধমূলক কামত লিপ্ত। আমাৰ অসমৰ কথা ক'লে ব্ৰহ্মপুত্ৰৰ পাৰত অশ্লীল চিনেমা বনোৱা, থানা জ্বলাই দিয়া, ধৰ্ষণ কাৰ্য আদিবোৰৰ সৈতে জড়িত থকাসকল কোন? পাত এটা মাৰিলেও কোৰাণ হাদিছ মাজলৈ আনি 10 বাৰ গুণি পিটিকি চোৱা মুছলমানসকলে এইবোৰ কথা কেতিয়া ভাবিব? নে আন ধৰ্মাৱলম্বী লোকে মুছলমানক মানুহৰূপী পোক পৰুৱা বুলি ভবা ধাৰণাটো ভাল ৰখাৰ সুযোগটো দি আহিব? ৰ'ব কথা এতিয়াও বহু বাকী আছে। প্ৰথম অৱস্থাত মানুহবোৰ জংঘলৰ ওপৰত নিৰ্ভৰশীল আছিল বুলি আমি সকলোৱে জানো। সেই সময়ৰ এচাম গুণীজ্ঞানী লোকে জংঘলী জীৱনৰ পৰা ওলাই আহি এটুকুৰা নিৰ্দিষ্ট ঠাইত থিতাপি লোৱা কথা ভাবিছিল। আনহাতে এচাম এলেহুৱা প্ৰজাতিৰ লোক তেতিয়াও আছিল। জংঘলী জীৱন এৰি নতুনকৈ জীয়াই থাকিবলৈ সিহঁত মুঠেই সাজু নাছিল। তুনিচিয়াত বাস কৰা হাজ্জা নামৰ জংঘলী জনগোষ্ঠীটো তাৰেই এটা জ্বলন্ত উদাহৰণ। মুঠতে ইতিহাসৰ পাতে এই দৃষ্টান্ত দাঙি ধৰে যে এবাৰতে বা এদিনতে আজিৰ তাৰিখত মানুহে খোজ থ'বলৈ সক্ষম হোৱা নাই। চমুকৈ ক'লে পুৰণিক বাদ দি নতুনক আদৰি ল'ব পাৰিলেহে উন্নতিৰ দিশে আগবঢ়াটো সম্ভৱ। মুছলমানসকল পিছপৰি ৰোৱাৰ একমাত্ৰ কাৰণো ইয়াৰ মাজতে লুকাই আছে। এজন সাধাৰণ মুছলমানৰ বাবে আনৰ বস্তু চুৰ কৰা, মদ খাই সমাজত অপ্ৰীতিকৰ পৰিৱেশ এটাৰ জন্ম দিয়া, অবৈধ যৌন সম্পৰ্ক স্থাপন কৰা আদিবোৰতকৈ মহাপাপ সময়মতে নামাজ আদায় নকৰাটো, ৰমজান মাহত ৰোজা পালন নকৰাটো। আধাতকৈ বেছি মুছলমানে ধাৰণা পোষণ কৰে যে ধৰ্মীয় সকাম পৰিপাটিকৈ পালন কৰিব পাৰিলেই জান্নাত লাভ কৰাটো সম্ভৱ। চুৰি, ডকাইতি, ধৰ্ষণ এইবোৰ যদিও পাপৰ শাৰীত পৰে, সময়মতে নমাজ আদায় নকৰাটো বা ৰমজান মাহত ৰোজা পালন নকৰাটোহে প্ৰকৃত পাপ। মুছলমানে ধৰ্মীয় সাজযোৰ পিন্ধি জঘন্য অপৰাধিক কৰ্মকাণ্ডত জড়িত থকা মুছলমান ব্যক্তি আপুনি বিচাৰিলে বহুত পাব। সেইবাবে মুছলমানৰ মাজত বিশেষকৈ অসমৰ বিশেষ এটা জনগোষ্ঠীৰ মাজত আপুনি ধাৰ্মিক লোক যিমান দেখিব সিমান অপৰাধীও দেখা পাব। আমাৰ অনিষ্ট সাধন কৰা বা সমাজত অশান্তি বিয়পোৱা কামক আৰবীত ফাছাদ বুলি কোৱা হয়। যিয়ে ফাছাদ সৃষ্টি কৰে তাক ফাছেক বুলি কোৱা হয়। কোৰাণত আল্লাহে স্পষ্টকৈ উল্লেখ কৰিছে যে ফাছাদ সৃষ্টিকাৰী লোকসকল আল্লাহৰ চকুত সদায় অপ্ৰিয়, কাৰণ ফাছাদ অৰ্থাৎ অনিষ্ট সাধনকাৰী কৰ্মকাণ্ডবোৰ শয়তানৰ কামহে। অসমত অৰাজকতাৰ পৰিৱেশ এটা সংৰচনা কৰাটো আমাৰ উদ্দেশ্য নহয়। জ্ঞানৰ নতুন খিৰিকীৰে পৃথিৱীখন চাবলৈ শিকোৱাটোহে আমাৰ কামনা। সকলোৱে চোৱাৰ বাবে ধন্যবাদ।